অসমৰ সংগীত জগতত জুবিন আৰু জুবলি বুলি ক'লে হয়তো সুকীয়াকৈ পৰিচয় দিবলগীয়া নহয়। যদিও আমাৰ মাজত দৈহিকভাৱে আমাৰ প্ৰাণৰ শিল্পী আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ নাই, গামোচা আৰু হীৰক জয়ন্তী মহোৎসৱৰ এটি স্মাৰকেৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিছে আৰু সমূহ ৰাইজৰ আমি সহযোগিতা আমি বিচাৰিছোঁ, উপস্থিতি বিচাৰিছোঁ। বাইদেউ প্ৰথমবাৰৰ বাবে ৰঙিয়া মহাবিদ্যালয় চৌহদত প্ৰৱেশ কৰিছে আৰু তেখেতৰ এই সংগীতানুষ্ঠান অতি শৃংখলাবদ্ধভাৱে যাতে সকলোৱে উপভোগ কৰে তাৰ বাবে অনুৰোধ জনাই তেখেতৰ সংগীতানুষ্ঠান চলাই নিবলৈ মই অনুৰোধ ৰাখিছোঁ। ধন্যবাদ।